सिमेन्टसापरि आन्चलिक बर नामघर आरो श्रीमन्त शंकरदेव संघनि बानजायनायाव महापुरुष श्रीमन्त शंकरदेवनि 573थि जोनोम सान फालियो। 15 अक्ट'बर शुक्रबारनिफ्राय साननैनि हाबाफारिजों सिमेन्टसापरि बर नामघराव खुंनाय महापुरुष श्रीमन्त शंकरदेवनि 573थि जोनोम सान फालिनाया दिनै जोबनानै थांबाय। महापुरुष श्रीमन्त शंकरदेवनि 573थि जोनोम सान फालिनायजों लोगोसे सिमेन्टसापरि आन्चलिक बर नामघराव आफादगिरि सुरेश चन्दिगैनि आफाद सामलायनायाव मोनसे धोरोमारि सावरायमेल जानानै थाङो। मख'जाथावदि दिनैनि बे धोरोमारि सावरायमेलखौ बेखेवनानै होयो श्रीमन्त शंकरदेव संघनि सोद्रोमा लकनाथ बरदलैया। गुबुन फारसेथिं बे सावरायमेलाव गाहाय आलासि महरै सिमेन्टसापरि एसबि बर' गोजौ फरायसालिनि लोगो गाहाय फोरोंगिरि ललित चन्द्र बर'जों लोगोसे आलासि महरै जनाय जिल्ला श्रीमन्त शंकरदेव संघनि आफादगिरि देबेन गगৈ, मिरु नामघर सामलाय आफादनि आफादगिरि थानेश्वर बरा आरो मिसिं अट'नमास काउन्सिलनि मावफुं सोद्रोमा भबानी दुवारामोना बाहागो लायो। আজি বিশেষকৈ কাৰ্যসূচীত বেছি নাৰীৰ মুঠতে আজি আমাৰ মূল সভাখন ধৰ্মালোচনী সভা হৈছে। এতিয়া আমাৰ ৰাতিপুৱাৰ পৰা ইতিমধ্যে ভাগৱত যাত্ৰা আছিলে, ভাগৱত যাত্ৰা ইতিমধ্যে শেষ হৈছে। এতিয়া ভাগৱত সামৰিব, ভাগৱতৰ পিছত নিজৰ মণিকূটত আমাৰ প্ৰৱেশ কৰিব। তাৰ পাছতে আহি আমাৰ সভাৰ যিখিনি কাম কাজ প্ৰথম বৰগীতেৰে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰপিছতে মূল সভাখন আমি ধৰ্মালোচনী সভাখন আমি আৰম্ভ কৰিম। আৰু ৰাতিলৈ আমাৰ ভাওনা আছে, থলুৱা যুৱকসকলে দ্বাৰা ভাওনা কৰিব। বৰাহৰ পৃথিৱীৰ উদ্ধাৰ এই সম্পৰ্কে আমাৰ 7:30 বজাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ 563 গুৰুজনাৰ জন্ম জয়ন্তী উৎসৱ আজি দুদিনীয়াকৈ আমি কাৰ্যসূচী হাতত লোৱা হৈছিলে। তাৰে আজি দ্বিতীয় দিনা কাৰ্যসূচীত ভাগৱত ভ্ৰমণ আছিলে। এই ভাগৱত ভ্ৰমণ পৰিচালনা সমিতি সভাপতি অভাৱিনী আছিলোঁ আৰু সহযোগী একাডেমি আমি সুন্দৰকৈ পৰিচালনা কৰি আহিলোঁ। আমি একাধিক্ৰমে 3 নং চিমেন্টসাপৰি মিলনজ্যোতি গাঁৱৰ হৈ নাচ গাঁও আৰু বৰুৱাবাৰী দা ধৰা এনেকৈ ধৰি আমাৰ 54খন গাঁৱত আমি সকলো গাঁৱতে আমি পদাৰ্পণ কৰিব নোৱাৰিলোঁ, কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি চমুকৈ আহিলোঁ। গতিকে ৰাইজসকলে পূৰ্ণ সহযোগ দিছে আৰু আমাৰ এই চিমেন্টসাপৰি আঞ্চলিক বৰ নামঘৰ ভাগ আমাৰ সমন্বয়ৰ প্ৰতীক। আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আজি দুদিনীয়া কাৰ্যসূচীত আমাৰ সকলো ভাষা-ভাষী বৰ্ণ লোকে আমাৰ ভকত বৈষ্ণৱীয় সমাগম চলি আছে। আজি আপোনালোকক পাই আমি আনন্দিত হৈছোঁ, যিহেতু আপোনালোকৰ দ্বাৰাই আমাৰ অসমবাসীৰে এটা ভাল মেছেজ যাব যে চিমেন্টসাপৰি নিচিনা জেগাটো এটা সমন্বয় প্ৰতীক গুৰুজনাৰ আদৰ্শৰে আমি তেখেতৰ জন্ম জয়ন্তী উৎসৱ পালন কৰিছোঁ। গতিকে আমি বহুত কৃতাৰ্থ। আমি ইয়াৰ পৰাই সকলো অসমবাসীক আমি আমাৰ মহামাৰী কৰোণাৰ যেন উপশম ঘটক আৰু সকলো ৰাইজ যাতে ভগৱন্তৰ কৃপাত উন্নতি দিয়া হওক, সকলোৱে পৰস্পৰে যেন স্বজন প্ৰীতি থাকক, তাৰে ঈশ্বৰৰ ওচৰত সেৱা কৰি আমাৰ বক্তব্য সামৰিছোঁ।